ঘৰ খালী কৰিবলৈ নটিচ আহি গ'ল কাজিৰঙাৰ জন্তুবোৰৰ। কিছুমানে কৈছে বঢ়াব লাগে, কিছুমানে কৈছে কমাব লাগে। এতিয়া কি বঢ়াব লাগে কি কমাব লাগে সেইটোৱে বুজি পোৱা নাই। নিৰ্দিষ্টকৈ কিবা এটা পাৰ্টিকুলাৰ জোন থাকিব লাগিব ন তাক বঢ়োৱা কমা কৰিবলৈ। শ্ৰদ্ধাৰ কাজিৰঙাবাসী ৰাইজ, মই জানো ইয়াত আপোনালোকৰ অলপো ভুল নাই। কিছুমান অপশক্তিয়ে আপোনালোকক বিপথে পৰিচালিত কৰি আছে, আৰু অলপ দুদিনমান ৰৈ দিয়ক, গোটেই কাহিনীটো বুজি পাই যাব। এদিন যেতিয়া কাজিৰঙাখনে নাথাকিব, তাৰপিছত খেল থাকিব টুৰিজম। আপোনাৰ ঘৰৰ কাষত যিদিনা ৰিচাৰ মেচিনবোৰে বুজৰণি মাৰিব, শিয়ালৰ চিঞৰত যেতিয়া ৰাতি শুব নোৱাৰা হ'ব, হাতী বাঘে যেতিয়া আপোনাৰ ঘৰত সোমাই তাণ্ডৱ নৃত্য কৰিব, কোম্পানীৰ ডাঙৰ ডাঙৰ বুলডোজাৰবোৰ যেতিয়া আপোনাৰ চোতালত বিচৰণ কৰিব, তাল ফাল লগাব, সেইদিনা বুজিব। এতিয়া নালাগে বুজিব, থাকক দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাৰ উন্নতি বিচাৰিছে, ভাল কথা, সমৰ্থন কৰিছো, উন্নয়ন লাগে আমাক। কিন্তু তাৰ আগতে এখন পেপাৰত চিল চিগনেচাৰ মাৰি ৰাইজক গতাই দিয়ক। তাত লিখি দিয়ক, অনাগত দিনত ভৱিষ্যতে যদি এই হোটেল, ৰিজৰ্ট আৰু বিল্ডিংবোৰৰ কাৰণে যদি কেনেবাকৈ বোকাখাত, জখলাবন্ধা আৰু কাজিৰঙাৰ ভিতৰুৱা গাঁওসমূহত যদি কেনেবাকৈ বানপানী হয়, তাৰ বাবে সম্পূৰ্ণ দায়ী অসম চৰকাৰ হ'ব। পানী যোৱাৰ ৰাস্তা বন্ধ হৈ যোৱাৰ ফলত যদি বন্যপ্ৰাণীবোৰ মৰে, তাৰ বাবে দায়ী আপুনি হ'ব। কৰিডৰ বন্ধ হৈ যোৱাৰ ফলত যদি জন্তুবোৰে ৰাস্তা বিচাৰি নাপায়, মানুহৰ ঘৰ সোমাই মানুহ কামুৰাই, তাৰ বাবে সম্পূৰ্ণ জগৰীয়া আপুনি হ'ব। এইটো এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ হ'লে সম্পূৰ্ণ ৰিস্ক মই ল'ম, এনেকে বুলি কৈ দিয়ক, লিখি দিয়ক। কাজিৰঙাৰ ৰাইজৰ ছাপোৰ্ট লৈ উন্নয়ন কৰিছে, কৰক, কিন্তু পাছত আকৌ সেই ৰাইজৰে আৱেগ অনুভূতিৰ লগত খেল নেখেলে যেন, স্পষ্ট কথা। মই অসম চৰকাৰক এটা প্ৰশ্ন কৰিব বিচাৰিম, ইমান কি জৰুৰী হৈ পৰিল আজি কাজিৰঙাৰ বিষয়টো হঠাৎ আপোনাৰ কাৰণে প্ৰেছ মিট দিবলগীয়া হৈ গ'ল? ইফালে বানপানীৰ জ্বলা-কলা দুখ দুৰ্দশাৰ অন্ত পৰাই নাছিল, আজি ইমান জৰুৰী হৈ পৰিলে কাজিৰঙাৰ বিষয়টো আপোনাৰ কাৰণে ইমান বছৰৰ পাছত। আনফালে ৰাজ্যৰ তিনিখনকৈ জিলা আজিও ককবকাই আছে। সেইসকলক সংস্থাপিত কৰাৰ সলনি মানুহখিনিক এইফালে ডাইভাৰ্ট কৰি দিয়া নাই নে বাৰু? CM ৰিলিফ ফাণ্ডৰ হিচাপ ৰাজহুৱা কৰিব লাগিছিল, অবৈধ খনন ৰখাব লাগিছিল, সেইবোৰ নকৰি মানুহখিনিক অন্য এটা দিশত মনোনিৱেশ কৰাই দিয়া নাই নে বাৰু? আৰু আপুনি যিখিনি মন্তব্য দিলে তাত আপুনি কেৱল বাফাৰ জোনৰ দূৰত্বটোৰ কথাই কৈ থাকিলেচোন। অনাৰেবল সুপ্ৰিম কোৰ্টে দিয়া প্ৰধান নিৰ্দেশ অনুসৰি অবৈধ খনন বন্ধ কৰা, অবৈধ নিৰ্মাণ উচ্ছেদ কৰা আৰু বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰা, এইকেইটাহে আছিল প্ৰধান বিষয়। আৰু এইটো কি এক্সাম্পল দিলে? জিম কৰবেট। জংঘল হাবিৰ মাজত থাকিব পাৰে, চেঞ্চিটিভ জোনত নাই নহয়, তাতো বহুত গাইডলাইনছ আছে। শুনিব কথাটো, নেশ্যনেল ৱাইল্ড লাইফ একশ্যন প্লেনত প্ৰটেক্টেড এৰিয়াবোৰত ইকলজিকেল প্ৰটেকশ্যন দিয়াৰ কথা উল্লেখ হৈছিল 1991 চনত। তাৰ পাছত কেন্দ্ৰীয় এনভাইৰনমেণ্ট মিনিষ্ট্ৰীৰ অনুমোদনত গোৱা ফাউণ্ডেশ্যন কেছত সুপ্ৰিম কোৰ্টে 2006 চনতে নিৰ্দেশ দিছিল যে নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰীৰ ওচৰৰ ইকলজিকেল এৰিয়াবোৰ বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত থাকিব লাগিব। আৰু তাৰ বাবে 2022 চনত 10 কিলোমিটাৰ ৰেডিয়াছৰ এটা পটভূমি তৈয়াৰ হৈছিল। এতিয়া কাজিৰঙাৰ কাৰণে অসম চৰকাৰে 2015 চনত ইক' চেঞ্চিটিভ জোনৰ প্ৰপ'জেল এটা কেন্দ্ৰীয় এনভাইৰনমেণ্ট মিনিষ্ট্ৰীলৈ পঠাইছিল, আৰু তাত এৰিয়া ৱাইজ 0ৰ পৰা 6 কিলোমিটাৰলৈকে প্ৰস্তাৱ ৰখা হৈছিল। এজন সদাশয় ব্যক্তিয়ে 10ৰ পৰা 1 কিলোমিটাৰলৈ কৰিবলৈ নিৰ্দেশ দিছে বুলি কৈ আছে। চাওক, আমাক উন্নতি লাগে, আমাক উন্নয়ন লাগে, কিন্তু প্ৰকৃতি ধ্বংস কৰি নহয়, জীৱ জন্তুৰ ক্ষতি সাধন কৰি নহয়, এনেকে আমাক উন্নতি নালাগে। ধন্যবাদ।